कंधों से मिलते हैं कंधे कदमों से कदम मिलते हैं हम चलते हैं जब ऐसे तो दिल दुश्मन के हिलते हैं कंधों से मिलते हैं कंधे कदमों से कदम मिलते हैं हम चलते हैं जब ऐसे तो दिल दुश्मन के हिलते हैं अब तो हमें आगे बढ़ते हैं रहना अब तो हमें साथी है बस इतना ही कहना দেশীয়কৰণ হ'ব প্ৰতিৰক্ষা খণ্ড अब जो भी हो शोला बनके ভাৰতে বিদেশৰ পৰা ক্ৰয় নকৰে প্ৰতিৰক্ষা সামগ্ৰী जीत की जो तस्वीर बनाने हम निकले हैं अपने लहू से हमको उसमें रंग भरना है সৰ্বমুঠ 101 সামগ্ৰী ক্ৰয়ত চৰকাৰৰ প্ৰতিবন্ধকতা অৱশেষত দেশীয়কৰণৰ দিশে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড ভাৰততে দেশীয় কোম্পানীয়ে নিৰ্মাণ কৰিব যুদ্ধৰ সামগ্ৰী প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন দিঠকত ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পেংগং হ্ৰদক লৈ ভাৰত চীনৰ সংঘাতৰ মাজতে এই সিদ্ধান্তক আদৰণি জনাইছে দেশৰ প্ৰতিৰক্ষা বিশেষজ্ঞই উল্লেখযোগ্য যে বিগত দশকসমূহত পাকিস্তান আৰু চীনৰ সৈতে যুদ্ধত লিপ্ত হোৱা আমাৰ দেশৰ প্ৰতিৰক্ষা খণ্ড শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন যুদ্ধ সামগ্ৰী বছৰি বিদেশৰ পৰা আমদানি কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ঘোষণা কৰা মতে এতিয়াৰে পৰা এনে সামগ্ৰী বিদেশৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই সংক্ৰান্তত ইতিমধ্যে চৰকাৰে 101 বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ তালিকা প্ৰকাশ কৰিছে উক্ত তালিকাত আছে এছল্ট ৰাইফল ৰাডাৰ লাইট কম্বেট হেলিকপ্টাৰ আদি যুদ্ধ সামগ্ৰীৰ নাম এই সামগ্ৰীসমূহ এতিয়াৰ পৰা ভাৰততে নিৰ্মাণ হ'ব চৰকাৰৰ এই সিদ্ধান্তই দেশত অৰ্থনৈতিক সম্ভাৱনীয়তাৰ সৃষ্টি কৰিব বুলি আশাবাদী দেশৰ বিশেষজ্ঞ মহল